Hi everyone, নমস্কাৰ মই স্নেহা আগতে নতুন ব্লগ লৈ আজি আহিলো আপোনালোকে মোৰ মেহেন্দি আৰু জোৰণৰ ব্লগ সাগে চাইছে কেনেকুৱা পাইছে বাৰু ভাল লাগিছে নে আজি আপোনালোকে সাগে ভাবিছে বিয়াৰ ব্লগ আহিব কিন্তু নহয় আজি আহিব পানী তোলা আৰু নোৱাৰ ব্লগ মাহতে কেনেকৈ পানী তুলিবলৈ গ'ল তাৰ আজি মই আপোনালোকক দেখুৱাম আৰু মুখ নোৱাতে কি হল হেয়াও মই দেখুৱাম গতিকে আপোনালোকে চাই থাকিব ব্লগ উইথ স্নেহা এতিয়া ভিডিঅটো স্টাৰ্ট কৰো জনাব মোক কমেন্ট বক্সত লিখি দিব আৰু আপোনালোকৰ মই জোৰোনৰ ভিডিও যদি কোনোবাই চোৱা নাই মই ডেসক্ৰিপচনত লিংকটো দি দিছো আপোনালোকে চাই ল'ব পাৰিব আৰু মেহেন্দিৰ ভিডিওটো দি দিম মই ডেসক্ৰিপচনত চাই ল'ব পাৰিব আৰু আজিলৈ ভিডিওটো ইমানতে শেষ কৰো আকৌ নতুন ব্লগ আহিব ইয়াৰ পিছৰ ব্লগটো আহি আছে বিয়াৰ ব্লগ গতিকে আপোনালোকে চাবলৈ নাপাহৰিব ব্লগ উইথ স্নেহা